নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বাৰীৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টি। বহুত দিন হ'ল ভিডিঅ' দিয়া নাই, তাকে ভাবিলোঁ আজিৰ পৰা আকৌ ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰোঁ। বাৰীত মই এইফালে আহিলোঁ মই শিলিখা বুটলিবলৈ, আৰু এজোপা আছে আমাৰ শিলিখা। তাকে মই ইমানখিনিমান বুটলিলোঁ আৰু কেইটামান বুটলোঁ। আৰু এইফালে মই পুৰা শিলিখা বুটলাত ব্যস্ত দেই। আৰু মোৰ এইফালে শিলিখা বুটলি হৈ গ'ল, এইখিনি বুটলিলোঁ, আজিলৈ হৈ যাব শিলিখা। তাৰ পাছতে মই ভাত খাবলৈ ল'লোঁ। আজি ভাতত আছিলে দালি আৰু কচু, তাৰপিছত গাহৰি ড্ৰাই ফ্ৰাই, বন্ধাকবি ভাজি, তাৰপিছত নিমখ, কণ জলকীয়া আৰু গাহৰি নোখোৱাৰ পৰা বেয়া নাপাব দেই। ঘৰৰ কাম বন আজৰি কৰি পাছবেলালৈ মই এনেই এপাক ফুৰিবলৈ ওলাই গ'লোঁ। আৰু ঠাইডোখৰ আমাৰ লখিমপুৰৰ কিছুমান মানুহে চিনি পাইছে চাগে, খুব ফেমাছ হৈ আছে বৰ্তমান লখিমপুৰত গ্ৰাম্যানুভূতি। তালৈ গ'লোঁ আৰু সঁচাই জানিনে বৰ ভাল লাগিলে তালৈ গৈ। ইমান ধুনীয়া সুন্দৰ পৰিৱেশ, চাওকচোন কি যে আছে। আৰু আমি যোৱা টাইমত তাত যে কিমান বহুত বেছি মানুহ আছিল জানেনে। সেইকাৰণে ভিডিঅ'টো মই স্পীড কৰিলোঁ, কাৰণ কাৰোবাক ভিডিঅ'ত ওলালে কিছুমানে বেয়াও পাব পাৰে। সেই বুলি ভাবিয়ে মই ভিডিঅ'বোৰ স্পীড কৰি দিলোঁ। আপোনালোকে চাই যাবচোন স্পীডকৈ তেনেকৈ। আৰু এই বাচনবোৰ দেখিছেনে, আমাৰ আজু ককা দিনৰ বাতি, বানবাতি, বহুত বস্তু মানে একদম ৰেডিঅ'ৰ পৰা ধৰি মোবাইলৰ পৰা ধৰি মানে সামগ্ৰীবোৰ দেখি গম পাইছে আপোনালোকে। আৰু এই পিছফালে চাওকচোন কিমান ধুনীয়া এই ট্ৰী হাউচটো ধুনীয়াকৈ ওলাই আছে। আপোনালোকক দেখুৱামগৈ বাৰু ট্ৰী হাউচটো। আৰু এইফালে দেখিছেনে পুখুৰীটোৰ পাৰত ঘৰকেইটা যে কিমান ধুনীয়াকৈ বনাই থৈছে। সঁচাই বহুত বেছি ভাল লাগিলে। আপোনালোকে যোনে যোনে যোৱা নাই চাবগৈচোন এপাক। লখিমপুৰৰ, বিশেষকৈ লখিমপুৰৰ মানুহখিনিক কৈছোঁ, বৰ ধুনীয়া লাগিলে জানেনে গৈ তালৈ। আৰু এইফালে দেখিছেনে শহা দুটা, ক'লা এটা, বগা এটা, আৰু এইফালে মানুহেই মানুহ, গোটেই মানুহ। সেইকাৰণে মই বেছি স্পীড কৰি দিছোঁ ভিডিঅ'টো, আপোনালোকে বেয়া নাপাব। কাৰণ মই কৈছোঁৱে, কাৰোবাক ভিডিঅ'ত দেখুৱালে কিবা এটা বেয়াও পাব পাৰে। বহুত বেছি মানুহ আছিল তাত, সেইকাৰণে মই ভিডিঅ'টো বহুত স্পীড কৰি দিছোঁ। আৰু এইফালে ল'ৰা কেইটামানে খেলি আছিলে। তাৰপিছত এই ঘৰকেইটা যে পুখুৰী পাৰৰ পৰা দেখাইছিলোঁ আপোনালোকক, সেই ঘৰকেইটা ওপৰত গছৰ ওপৰত জোলনা আছে, ঘৰকেইটাত মানুহ সোমাই আছে। এইফালে টেণ্ট এটাও আছিলে, সেই গছজোপাতে ধুনীয়াকৈ বগাব পাৰি, কিমান ধুনীয়া দেখিছেনে। আৰু এতিয়া আহিলোঁ মই মেইন ঠাইডোখৰলৈ। আৰু ইয়াতে মই ধুনীয়াকৈ চেণ্ডেলযোৰ খুলি সোমাই গ'লোঁ ওপৰলৈ। দেখিছেনে তলতে ইমান বেছি মানুহ, মানে আমি যোৱা দিনাখন সঁচাকৈ বহুত বেছি মানুহ আছিল দেখিছেনে। মই লাহে লাহে ওপৰলৈ উঠি গ'লোঁ, ভয় লাগিছিলে উঠিবলৈ, কিন্তু উঠি গ'লোঁ। বহুত বেছি মানুহ ওপৰত উঠি আছিলে। ভয়ো লাগে দিয়কচোন, পটককৈ পৰিয়ে যাওঁ বা কিবা এটা ভয় লাগে নহয়, সেইকাৰণে হ'লেও উঠি গ'লোঁ ওপৰলৈ। মইনো আৰু ওপৰত নোযোৱাকৈ থাকিমনে বাৰু। তাৰপিছত ওপৰৰ পৰা আপোনালোকে ভিউটো চাওকচোন কিমান ধুনীয়া। আৰু এইফালে ধুনীয়াকৈ দেখাই আছে গ্ৰাম্যানুভূতি বুলি, এইফালে মানুহেই মানুহ। আৰু এতিয়া মই একেবাৰে ওপৰলৈ উঠি গৈছোঁ জানেনে। ভয় লাগিছে অকণমান, হ'লেও উঠি গৈছোঁ ওপৰলৈ। দেখিছে ন কিমান ধুনীয়াকৈ সজাই থৈছে। তাৰপিছত ইয়াতে একেবাৰে ওপৰৰ পৰা চাওকচোন কিমান ধুনীয়া। একেবাৰে ওপৰত বহী এখনে কলম এটা আছিল, সকলোৱে কমেণ্টবোৰ লিখি আছে। বাইদেউ এগৰাকী কমেণ্ট লিখি আছিলে, মই তাকে ৰৈ আছিলোঁ। তাৰপিছত এতিয়া মই লিখিলোঁ। আৰু মই মানুহজনক কৈ আছিলোঁ ভিডিঅ' কৰা, মই লিখি থাকোঁতে বুলি। মানুহজনে ভিডিঅ' কৰি আছিলে। আৰু মই ওপৰৰ পৰা তললৈ এনেকৈ নামি আহিলোঁ। লগতে মোৰ ভিডিঅ'টি আজি ইমানতে সামৰিছোঁ। কেনেকুৱা পালে ভিডিঅ'টি চাই জনাবচোন। লগতে প্লিজ মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।